নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা ফ্ৰক কাটি লৈছো সিলাম বুলি তিনটা স্টেপ লগা আৰু সৰু সৰুকে কুচ দি সিলাব লাগিব আৰু মোৰ লগতে ওচৰৰ ভন্টি এজনীকো অকনমান সিলাবলৈ শিকাই দিছো যিমানখিনি জানো তাইও এতিয়া পঢ়া হৈছেগে নিজৰ কাৰণে এটো দেখিছেনে এটা কুৰ্তা সিলাই লৈছে পাতলকে জিন্সৰ লগত পিন্ধিব বৰ্তমান ট্ৰেন্ডিংত চলিও আছে আৰু বলকচোন এয়া মোৰটো হৈছে মানে এনেকে সিলাই এটা মাৰি পাতলকে তাৰ পিছত অলপমান টানি দিলে মানে ধুনিয়াকৈ এনেকে কুচকুচ বহি যায় আৰু হে কুচবিলাক হাতেদি কুচ নি দিলেও হয় তাতে হেতু মিলাই যেনে যিমানটো কাপোৰ আছে তাত লগাই মই ধুনিয়াকৈ তলৰডখৰ সিলাই দিম আপোনালোকে ভিডিওটো চাই থাকিব কেনেকে সিলাইছো ইয়া দেখিছেনে মই এনেকে পাৰি লৈছো আৰু এয়া চাইলক কেনেকে টানি দিছো ৰছিডাল এডাল টানি দিলে মানে কুচটো আহি যায় আপোনালোকক যিমানটো লাগে হিমানটো টানিব এতিয়া ইজিও হয় আৰু নতুনকৈ মেচিনটো ললো ইটুটো হাতখন মোৰ ধুনিয়াকৈ আহে কিন্তু এটো নতুন যে মেচিনটো মানে হাতখন ভালকৈ আহা নাই সিলাইটো অলপমান বেকাটেৰা হৈছে তথাপিও নিজৰ গিটা আগে সিলাই লব লাগিব নহয় জানো আৰু মোৰ হেখং হৈছে আৰু পিন্ধি পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা লাগে আপোনালোকে জনাব দেই লাই হৈ গল মোৰ কাপোৰটো আজি ইয়া ফ্ৰকটো সিলালো চাওক ইয়া পাইপিং দিছো এনে কৰে এটো দিছো তাৰ পিছত ইয়া তলটো অলপমান পাইপিং লগাই দিছো ফাইনেল লুকটো ইয়া ফ্ৰক ডিজাইনটো কেনে পালে জনাব আৰু ভিডিওটো যদি চালে বহুত বহুত ধন্যবাদ